কেৱল এটা মিছা কথাই যিকোনো এটা ৰিলেশ্যনক ধ্বংস কৰিবলৈ বিশেষ ভূমিকা পালন কৰে। কাৰণ সত্যটো আজি নহয় কাইলৈ সন্মুখলৈ আহিয়ে যায়। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই GK লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য কিছুমান প্ৰেৰণাদায়ক বাণী লৈ। আহক বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। সেই ব্যক্তিজনক কেতিয়াও নাপাহৰিব যিজনে আপোনাৰ প্ৰতিটো সময়তে আপোনাক লগ দিছিল যেতিয়া বাকীবোৰে দুনিয়াখনৰ বাহানা বনাই আছিল। জীৱনত কেতিয়াবা বহুত কিবা কিবি একেলগেই ধ্বংস হৈ যায়, ৰিলেশ্যনো, সপোনো আৰু কিছু আপোনো। তোমাক হেৰুৱাৰ ভয় মোৰ প্ৰতিটো সময়তে হৈ আছিল। তোমাক বহুত বহুত ধন্যবাদ যে তুমি নিজৰ লগতে সেই ভয়টোও মোৰ পৰা লৈ গ'লা। বন্ধুসকল, জীৱনত মাজে মাজে ধাক্কা খোৱাটো বা খুন্দা খোৱাটো বহুত জৰুৰী। কাৰণ আপুনি তেতিয়াহে গম পাব যে আপুনি শিলেৰে তৈয়াৰী নে চিচাৰে তৈয়াৰী। কাৰোবাক বিশ্বাসঘাতকতা কৰি এইটো নাভাবিবা যে তেওঁ কিমান মূৰ্খ, বৰঞ্চ এইটোহে ভাবিবা যে তেওঁ তোমাক কিমান বিশ্বাস কৰিছিল। মানুহে কোৱা সকলো কথা যদি সদায় অন্তৰত লৈ লোৱা তেন্তে গোটেই জীৱনটো কান্দি কান্দি থাকিব পাবা। সেইকাৰণে যিজন মানুহে তোমাৰ লগত যেনেকুৱা বিহেভ কৰে তেওঁৰ লগতো তুমি তেনেকুৱাই বিহেভ কৰি জীয়াই থাকিব লাগে। কাৰোবাৰ চকুত মই বহুত ভাল আৰু কাৰোবাৰ চকুত মই বহুত বেয়া। আচল কথাটো এইটোৱে যে যিজনৰ স্বভাৱ যেনেকুৱা তেওঁৰ চকুত ময়ো তেনেকুৱা। মানুহৰ আচল চৰিত্ৰ তেতিয়াই সন্মুখলৈ আহে যেতিয়া নেকি তেওঁ নিচাত থাকে। লাগিলে সেয়া ধন সম্পত্তি মায়া মোহৰ নিচাই হওক বা মদৰ নিচাই হওক। তেওঁ আগতে কৈ থাকে যে তোমাৰ হাঁহিটো বহুত ধুনীয়া, স্পেচিয়েল হয়। হয়তো তেওঁ সঁচাকৈ কৈছিল, সেইকাৰণে মোৰ হাঁহিটো লগত লৈ গুচি গ'ল। ইমান ধুনীয়া এটা মানুহৰ জীৱন ভগৱানে আমাক মুক্ত মনে উপভোগ কৰিবলৈ দিছে। ইয়াক মানুহে কি বুলি ক'ব, কি বুলি ভাবিব, এইবোৰ হেন তেন ভাবি কটাবলৈ দিয়া নাই। কাৰোবাক ক্ষমা খোজাৰ অৰ্থ সদায় এইটো নহয় যে আমি ভুল আৰু সন্মুখৰজন শুদ্ধ। ইয়াৰ আচল অৰ্থ এইটোহে যে ৰিলেশ্যন এটা ভালদৰে চলোৱাৰ যোগ্যতা তেওঁতকৈ বেছি আমাৰ বহুত আছে। প্ৰেম এনেকুৱা এটা অনুভৱ যেই মানুহক কেতিয়াও হাৰিবলৈ নিদিয়ে, আৰু ঘৃণা এনেকুৱা এটা অনুভৱ যেই মানুহক কেতিয়াও জিকিবলৈ নিদিয়ে। যদি আপুনি আপোনাৰ জীৱনলৈ অহা বিপদবোৰৰ সৈতে সন্মুখীন হ'ব নোৱাৰে বা সন্মুখীন হ'বলৈ সাহস নকৰে তেন্তে আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। আমাৰ জীৱনটো এখন আইনাৰ দৰে। ই তেতিয়াহে হাঁহিব যেতিয়া আমি নিজে হাঁহিম। সফলতা তেতিয়াই পোৱা যায় যেতিয়া আপোনাৰ সপোনটো আপোনাৰ বাহানাবোৰতকৈ বহুত বেছি ডাঙৰ হৈ পৰে। জীৱনটো যদি বুজিবলৈ বিচাৰিছা তেন্তে পিছলৈ চোৱা, আৰু যদি জীৱনটো উপভোগ কৰিবলৈ বিচাৰিছা তেন্তে আগলৈ চোৱা। সত্যৰ পথত চলাটো সদায় লাভদায়ক হয়, কাৰণ সেই পথত ভিৰ কম হয়। যিবিলাক লোকে নিজৰ প্ৰশংসা শুনিবলৈ পাগল হৈ থাকে সেইবিলাক লোকে এইটো প্ৰমাণ কৰি দিয়ে যে সিহঁতৰ একো যোগ্যতা নাই। মানুহ কেতিয়াও টকা পইচাৰে দুখীয়া নহয়, বৰঞ্চ প্ৰয়োজন অনুসৰিহে দুখীয়া হয়। এইখন সমাজত এনেকুৱা কিছুমান লোক আছে যে যিবিলাকে তোমাৰ বিফলতাত হাঁহে, তোমাক সমালোচনা কৰে। সেই লোকবিলাকেই তোমাৰ সফলতাত জ্বলি পৰি মৰে। আপোনাক এটা সৰু কথা কিন্তু এটা ডাঙৰ মহত্ব লুকাই থকা কথা কওঁ যে এটকা কেতিয়াও 1 লাখ টকাৰ সমান হ'ব নোৱাৰে, কিন্তু 1 লাখৰ পৰা এটকা আঁতৰাই দিলে ই কেতিয়াও 1 লাখ হ'ব নোৱাৰে। এই কথাটোৰ পৰা মই এইটোৱে বুজাব বিচাৰিছোঁ যে আপুনি কেতিয়াও টকা পইচাক অপমান নকৰিব, 1 টকাৰ মহত্ব কেতিয়াও নাপাহৰিব। যিকেইজন লোকৰ সৈতে বহি আপুনি বেলেগক সমালোচনা কৰে সেই কেইজন লোকেই আপুনি যোৱাৰ পিছত আপোনাক সমালোচনা কৰিবলৈ আৰম্ভ কৰি দিয়ে। পুনৰ এবাৰ বহুত বহুত ধন্যবাদ বন্ধুসকল ভিডিঅ'টিৰ কথাখিনি
সম্পূৰ্ণকৈ শুনাৰ বাবে। কথাখিনিয়ে যদি আপোনাক কিছু পৰিমাণে হ'লেও মটিভেট কৰিলে তেন্তে প্লিজ ভিডিঅ'টো এবাৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি এই চেনেলটোত আজি আপুনি নতুনকৈ আহিছে তেন্তে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।